আমি যে কৈ থাকোঁ সোণৰ অসম গঢ়িম বুলি, কিন্তু কংগ্ৰেছে বহু বছৰ আগতেই সোণৰ অসম গঢ়াত ধ্বংস কৰি দিলে। সিহঁতি ছল চাতুৰি কৰি বাংলাদেশৰ বহু লোক অসমত থিতাপি দিয়ালে আৰু ভাৰতীয় নাগৰিকত্ব ইহঁতি যেতিয়া নেকি এতিয়া শাসনত আছিল তেতিয়াই এইবিলাক নাগৰিকত্ব প্ৰদান কৰিলে। কংগ্ৰেছৰ এখন সভাত তেতিয়া যে আহিছিলে যি বাংলাদেশী, এতিয়াও সিহঁতৰ DNA হৈছে বাংলাদেশী। এজন সেই বাংলাদেশীয়ে কংগ্ৰেছী এখন সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছে। কিমান পৰিতাপৰ কথা! যি নেকি ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব লাগে, তাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত এইজনে গাইছে। এই ৰাষ্ট্ৰীয় সংগীত, বাংলাদেশৰ যি নেকি ৰাষ্ট্ৰীয় সংগীত কেনেধৰণে পৰিৱেশন কৰিছে এই কংগ্ৰেছৰ সভাত এবাৰ শুনক। শুনিলেনে বন্ধুসকল? এইজন হৈছে সঁচাকৈ ভাৰতীয় নাগৰিকত্ব হয়নে নহয়? প্ৰশ্ন জাগিছে নাই আপোনালোকৰ? ইয়াৰ DNA, ইয়াৰ প্ৰকৃত ঘৰ যে বাংলাদেশৰ হয়, সেইটো খাটাং হয়নে নহয় কওকচোন? এইজনক কংগ্ৰেছৰ শাসনতে ভাৰতত হয়তো এইজনক থিতাপি দিয়ালে এই কংগ্ৰেছী চৰকাৰে। সেইকাৰণে এতিয়াও মানে সেই বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পাহৰিব পৰা নাই। যিখন সভাত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত গাব লাগিছিল, সেইখন সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছে। কিমান পৰিতাপৰ বিষয়! আৰু এই কংগ্ৰেছ যদি থাকে, অসমখন যে শেষ কৰিব, ধূলিচাত কৰিব, কোনো মানে ইয়াত মত পাৰ্থক্য নাই। আৰু বেছিদিন নালাগিব, পুনৰ যদি এই কংগ্ৰেছ চৰকাৰ আহে অসমলৈ, আৰু কিমান যে বাংলাদেশী আহিব, কোনো হিচাপ নাথাকিব। আৰু আপোনালোকে দেখি আছে ইহঁতৰ বাংলাদেশী প্ৰেম কিমান। অসমৰ যিমান জ্বলন্ত যি সমস্যা থাকক, অকল ভোটৰ স্বাৰ্থত এইসকলক সদায় বৰপ্ৰিয়া পাৰি দিছে আৰু সিহঁতক নাগৰিকত্ব কেনেকৈ দিব পাৰোঁ সেইটোৱে সিহঁতৰ প্ৰচেষ্টা কৰি আছে। এতিয়া ৰিচেণ্টলি দেখিলে আপোনালোকে বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলক লৈ এখন মানচিত্ৰ মানে প্ৰস্তুত কৰিছে। তাত অসমৰ নামো আছে, অসমো অন্তৰ্ভুক্ত হৈ আছে। হয়তো এই ষড়যন্ত্ৰত এই কংগ্ৰেছো থাকিব পাৰে বুলি মই অনুমান কৰিছোঁ। যি নেকি ভাৰত হৈছে পৃথিৱীৰ চতুৰ্থ বৃহৎ অৰ্থনীতি আৰু তৃতীয় বৃহৎ সামৰিক দিশত থকা এখন দেশকো মানে নেওচি বাংলাদেশে ইমান সাহস কেনেকৈ পাইছে যে নৰ্থ ইষ্টক নিজৰ দেশৰ মানচিত্ৰত চামিল কৰিবলৈ। আপোনালোকে এবাৰ চিন্তা কৰক, এই কংগ্ৰেছ চৰকাৰ যদি কেনেবাকৈ আহে, মিয়াৰ দপদপনি যে পুনৰ বাঢ়িব সেইটো খাটাং।